আসলতে আমি কিয় পলাব লগা হৈছে আপোনালোকে চবেই জানে। মই উপায় নাই, নিজকে বচাবৰ কাৰণে বেংগলত পলাই থাকিব লগা হৈছে। পুলিচে ধৰিব বিচাৰিছিল। फैगोन ल'कसभा बिसायख'थियाव बिपिएफ राजखान्थि हान्जाया रावजोंबो एलायन्स खालामालासे गेलेनो। गसाइगावआव बिपिएफ राजखान्थि हान्जाखौ गोख्रों खालामनाय थांखिजों मोनसे जोबोद गेदेर दलिल मावफुं मेल जायो। गसाइगाव सोहोरनि सिङाव थानाय हाब्रुबिल UN गेवलां गेलेग्रा फोथाराव बिपिएफ राजखान्थि हान्जानि मावथि सोद्रोमाफोरखौ लानानै दिनै मोनसे जोबोद गेदेर दलिल मावफुं मेल जायो। পৰিৱৰ্তনৰ নামত নষ্টকাৰীহে গৈ আছে, একো পৰিৱৰ্তন হোৱা নাই। ব্ৰিটিছে ধ্বংস হ'বলৈ গৈ আছে, শেষ হ'বলৈ গৈ আছে, আৰু শেষ হৈছে একো নাই। পৰিৱৰ্তন একো হোৱা নাই, নষ্টহে কৰি গৈছে। লোকসভা নিৰ্বাচনত আমাৰ অলৰেডি সেইদিনা কাজলগাঁৱৰ CWC অলৰেডি আলোচনা হৈছে যে আগন্তুক 2024 যিটো লোকসভা নিৰ্বাচন হ'ব, ইয়াত বিপিএফে নিজাববীয়াকৈ কাৰো লগত এলায়েন্স নকৰাকৈ আমি খেলিব। ওদালগুৰি সমষ্টি একটা হ'ব, কোকৰাঝাৰ একটা লোকসভা সমষ্টি হ'ব। সেইটো আপনার বিরুদ্ধে কেলেঙ্কারির অভিযোগ করেছে প্রমোদ বরা। কেলেংকাৰীটো আমি সেইবিলাক মই চৰকাৰত নাই, মুঠতে আমি 17 বছৰ যিখিনি কৰিছে সেইটো পূৰা চাফা। ইয়াত কোনো কেলেংকাৰী নাই। এতিয়া প্ৰমোদে 3 বছৰ হ'ল চৰকাৰ চলাই আছে। ইয়াত কেলেংকাৰী কি ওলাই নোলাই যেতিয়া অতীত হ'ব তেতিয়া আমি গম পাম। আমাৰ পূৰা ক্লিন চিট। স্যার আপনার ইমান দিন অজ্ঞাত বাসৰ আসলতে আমি কিয় পলাব লগা হৈছে আপোনালোকে চবেই জানে। মই উপায় নাই, নিজকে বচাবৰ কাৰণে বেংগলত পলাই থাকিব লগা হৈছে। কার ভয়ত পুলিচে ধৰিব বিচাৰিছিল।